আমাৰ ইউটিউব চেনেল অসম পিটিকালৈ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এইটো মোৰ প্ৰথম ভিডিঅ' আৰু প্ৰথম ভিডিঅ'ই আৰু এইটো কোনো আংকালে মানে এনেকৈ ব্লগ দিয়া নাই, এবাৰ প্ৰথম ব্লগটো ষ্টাৰ্ট কৰিছোঁহে। আৰু আপোনাৰ কি ক'ম, ক'বলগীয়া নাই তেনেকৈ। ব্লগটো মানে এনেকুৱা ধৰণৰ হৈছে, আজি ম'ম' খাবলৈ যাওঁ, সেইকাৰণে আপোনালোককো লগত লৈ গৈছোঁ। আৰু ম'ম' খাওঁ, এইপিনে পূৰা গাড়ী চাড়ী আহি আছে, ভয় লাগে, মাৰি থৈ যাবগৈ মোক এতিয়া। ইপিনে এখন গাড়ী, সেইটো কাৰণে আজি এনেই অলপ ওলাই মেলি আহিলোঁ যেতিয়া আৰু আপোনালোকক অলপ দেখুৱাই দিওঁ। আৰু ৰাস্তাৰ মাজত পূৰা ঘূৰি ফুৰিছোঁ, এইপিনে চাওঁ, পিনে ধান, মজা লাগিছে ন। আপোনালোকে, মই প্ৰথমটো ব্লগটো কৈছোঁ আৰু সেইটো কাৰণে অকণমান ভুলো হ'ব পাৰে, নাজানিছোঁ, তেও যিমানটো পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ ইয়াতে। আৰু তেনেকুৱা একো ক'বলগীয়া নাই। আৰু ভিডিঅ'টো বেছি ছুটি হ'ব। বা এখন বাপ ফালিছে দেই, এইটো মোৰ লগৰ হয়, পূৰা ফালিছে। আৰু ৰাস্তাত ভয়ে লাগে, ভুং ভাং গাড়ীবিলাক আহি থাকে, পূৰা মহতিয়াই দিয়ে বুলি যেনে লাগে আৰু। বাই কি কৰিছ? ভিডিঅ' কল নহয়, ব্লগ এটা বনাই আছে আমাৰ বাই। এই ম'ম' খাবলৈ যাওঁ, তাকে বোলো ভিডিঅ' এটা কৰোঁচোন বোলো, বহুত দিন ব্লগ চলগ বনোৱা নাই, তাকে বোলো কেনেকুৱা হয়। কি আনিলে চাইকেলত? চাহ ঠিকে আছে। বেলিটো পূৰা চকুত ধৰিছে, কিন্তু কেমেৰাটো ইমান ভালো নহ'ব, কেলৈ মানে মোবাইলতে কৰি আছোঁতো, হাত বিষাই গৈছে। গাঁৱতে মানে চাইড গাড়ী আহিছে, দেখা নাই? আজিকালি টেম্পা আগত যে মই আপোনালোকক দেখুৱাইছোঁ দেই, ইয়াত নদীখন আছে, মানে গছখিনি দেখিছে চাগে, ইমান জুম কৰিব পৰা নাই বাৰু মই। আৰু তেনেকৈ আৰু ইয়াত গৰু ৰাস্তাত কি কৰিছ? শিলগুটি খাইছ? পুৰা শিলগুটি খাইছে। নাই অকণমান লাজো লাগে, কিন্তু উপায় নাই আৰু, চবেই মানে কৈছে আৰু কি কৰিছ, চব মানে ভিডিঅ' ধৰক কি কেনেকুৱা ধৰণৰ। আৰু মই ইমান ভালকৈ মই ব্লগটো বনাব নাজানিছোঁ, হ'লেও শিকিছোঁ। আৰু বেছিভাগকৈ মই শিকিছোঁ, আপোনালোকে ডিম্পু বৰুৱাকটো দেখিছেই, তেখেতে কি ধুনীয়াকৈ কৰিছে। আৰু ভাল ভাল ইউটিউবাৰ আছে, মানে মিষ্টাৰ ৰাজা আছে, আৰু বহুত নাম আছে, মই পাহৰি থকা নাই মানে, বহুত ভাল ভাল ইউটিউবাৰ আছে। চ' আমি নতুন ইউটিউবাৰ হয়, আৰু আমাৰ কিবাটো ভুলো হ'ব পাৰে, আপোনালোকে যাতে ক্ষমা কৰিব। আৰু চেষ্টা কৰিছোঁ আগলৈকে, আপোনালোকে যদি সকলোৱে যদি ছাপোৰ্ট কৰে, তেতিয়াহ'লে ভাল লাগিব। আৰু ভাল লাগিব মানে কি আৰু, মই ধুনীয়া ধুনীয়া জেগাও আপোনালোকক দেখুৱাম মানে কি, মই এতিয়া মানে মোৰ কেমেৰা এটা মই অৰ্ডাৰ কৰি আছোঁ, GoPro কেমেৰা, অনলাইনত ফ্লিপকাৰ্টত অৰ্ডাৰ দি আছোঁ। অহা নাই মানে, আহিব, আৰু দুদিনমান টাইম লাগিব যে, সেইটো কাৰণে মানে মই বস্তুটো মোবাইলতে কৰি আছোঁ। আৰু বৰ্তমান মানে পইচা পাতিটো নায়েই ন, তেনেকৈ লকডাউনত বহুত মানে সেই কিবা কিবি কৈছোঁ। ব'লক, আপোনালোকক বেছি কথা পাতিলে মোৰ নিজৰ মুখ বিষাইছে, সেইটো কাৰণে মানে আপোনালোকে শুনি ভাল নাপাব, সেইকাৰণে ম'ম' খোৱাটো আমি তালৈকে যাম। পাই গ'লোহি, ম'ম' বনাই আছে,
ম'ম' হ'ল নাই মালিক ম'ম' দেখিছেনে পুৰা ম'ম' বনাই আছে তাৰপৰা আপোনালোকৰ ইয়াত পকৰি বনাই আছে ন অঁ ইয়াত পকৰি বনাই আছে ম'ম' বনাই আছে ইয়াত আপোনাৰ চটপটিও আছে হয় নে নহয় চটপটিও আছে চটপটি পানী পিয়া লাগিছে এই ম'ম' খাবলৈকে আহিলোঁ আপোনালোকৰ ইয়াত আৰু দোকানখন ৰখাইছোঁ কোনোবাই যদি ম'ম' খাবলৈ যদি মন কৰিছে আহিব বাকতলী পথাৰ গাঁও মানে খোৱাঙৰ পৰা বেছি ডোখৰ নহয় আৰু ইয়াত স্পেচিয়েল ম'ম' বনি থাকে আৰু আপোনালোকে মাজে মাজে এইপিনে ৰাস্তাটো যদি আহে অহা যোৱা কৰে তেতিয়াহ'লে দেখিবই আৰু মুখতে দেখিবই অঁ আপোনালোকে আহিব কিন্তু টাইম আছে আকৌ টাইমৰ মতেহে ম'ম' পায় আকৌ ইয়াত আৰু টাইমকেইটা কি কৰি দিয়ে আকৌ 3টা বজাৰ পিছৰ পৰাহে ম'ম' পাব 3টা বজাৰ আগত আহিলে ম'ম' নাপায় আৰু অৰ্ডাৰ কৰিব হ'লে ইয়াত নাম্বাৰ এটাও দিছিলে সেই নাম্বাৰটো আঁতৰাই দিলে দেই নাম্বাৰটো আঁতৰাই দিলে অঁ আৰু আপোনালোক দেখিবই আহিব আপোনালোকে দেখিবই আৰু মানে আমাৰ যিখিনি ওচৰ মানে অঞ্চলৰ সেইখিনিকে কৈছোঁ মানে দৌৰ খেতি আহিব নালাগে আৰু আহিব দেই আপোনালোকে মই এতিয়া ম'ম' খাওঁ আপোনালোকে চাব এই ম'ম' দিয়া মোৰ মালিক দেই দোকানখনৰ এয়া ম'ম' বনাই আছে পুৰা উলিয়াই আছে খুৱাই খাই আছে স্পেচিয়েল ম'ম' মই পিছে কেতিয়াবা পকৰি চকৰি খাওঁ এটা দুটা দিয়ে বা মালিকটোৱে দেই নিদিয়াকৈ নাথাকে আহি গ'ল ম'ম' আহি গ'ল এয়া দেখিছেনে ম'ম' পুৰা ম'ম' চাটনি দে মজাকৈ দে ম'ম' এই ম'ম' চাটনিটো ক'ত গ'ল দিলি ন আৰু অকণমান মোৰ পিনৰ পৰা দি দিছোঁ অকণমান তাৰপিছত টমেটো চচ অকণমান লৈ লওঁ এই খোল যাওঁ চিম এই মালটো ওলাই গ'ল এই ঢেৰ পৰি গৈছে হৈ যাব একো নাই খাই দিব পাৰিম ন আৰু আছে আপোনাৰ ক'লা নিমখ অকণমান লৈ ল'লে ভাল লাগিব ক'লা নিমখ মই খাইছোঁ বাৰু আপোনালোকে চাই থাকক দেই বেয়া নাপাব আৰু কেতিয়াবা আহিলে মানে আমাৰ বাকতলী পথাৰ গাঁৱলৈ তেতিয়া খুৱাই দিম মই আনিলে আহিলেও হ'ব মনত যদি কোনোবাই লগ পায় খুৱাই দিম চিন্তা নকৰিব আৰু কি আছে এইটো নাই আৰু মাল এটা আছিলে যে এইটো নাই মানে মছলাখিনি নাই ন এইটো মছলা খতম তেতিয়াহ'লে ম'ম' চুপ অকণমান দে আৰু শেষৰ সময়ত পালোহি আৰু অলপ ঘামি গ'লে ম'ম'টো খাই দিলোঁ পূৰা আচ্ছা একো ক'ব নোৱাৰিছোঁ আৰু উশাহ নোপাইছোঁ এতিয়া ঘৰ পাইছোঁ জলদি হৈ আহিছে দেখিছেনে বাইক পূৰা গাড়ী আহি আছে এতিয়া আৰু পামগৈ আৰু লাহে ধীৰে ঘামি গ'লোঁ দেখিছেনে চব পূৰা ঘামি গ'লে ম'ম' খাই দিলোঁতো পূৰা ঘামি 2 প্লেট খাই দিলোঁ ম'ম' পূৰা হাত ডকচি খাইছোঁ সেই গাঁৱতে মানে আমাৰ ল'ৰাজনে মানে ম'ম' বনাই আছে বহুত সুন্দৰকৈ বনায় কিন্তু মই খোৱাটো নেদেখুৱালোঁ বাৰু কিন্তু মই ইভাগে দেখুৱাইছোঁ কিন্তু খোৱাটো নেদেখুৱালোঁ বেয়া নাপাব আৰু মানে এনেই লাজ লাগে আৰু গাঁৱতে যদি মোক ভিডিঅ' চিডিঅ' বনাই থাকোঁ মই এনেই বেয়া লাগে সেইকাৰণে মানে নবনাওঁ আৰু ঠিক আছে ইমানতে বাই আৰু মই ঘৰ সোমালোহি আৰু সেইটো কাৰণে ঠিক আছে বাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি